हेलो फ्रेंड्स, আজি মই আপোনালোকক দেখাবলৈ আহিছো যে আপোনালোকে কেনেকৈ ওয়াইফাই নেটৱৰ্ক শেয়াৰ কৰিব। এটো কৰিলে সেটিংস ওপেন কৰিব লাগিব আৰু সেটিংস ওপেন কৰি 5 নম্বৰত আধাৰ ওয়্যাৰলেছ কানেকশনত ক্লিক কৰি পাৰ্সোনেল হটস্পট টু ক্লিক কৰিব লাগিব। ক্লিক কৰি ইনেবল ইউৰ পাৰ্সোনেল হটস্পটত টু অন কৰি দিব লাগিব। অন কৰাৰ পিছত আপুনি যি মোবাইলত নেটৱৰ্কটো শেয়াৰ কৰিব সেই মোবাইলত ওয়াইফাইটো অন কৰি দিব। ওয়াইফাই অন কৰিলে নেটৱৰ্কটো শেয়াৰ হ'ব। আৰু এই ভিডিঅ'টো দেখাৰ কাৰণে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু আমাৰ চেনেলক সাবস্ক্ৰাইব কৰিব। ধন্যবাদ।